Hi guys, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলে। আশা কৰিছো আপোনালোকৰ ভালে, মোৰ ভালে বাৰু। আৰু এতিয়া প্ৰায় 7 মান বাজিলে আৰু আজি আমাৰ ঘৰত আছে সকাম। সকামত এটা ধুনিয়া মানে মাছৰ ৰেচিপি বনাব। তাকে ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু কামো বহুত আছে, তথাপিও চেষ্টা কৰিম আপোনালোকৰ লগত ভিডিঅটো শেয়াৰ কৰিবৰ কাৰণে। ৰেচিপিটো এটা ধুনিয়া ৰেচিপি বনাব। তাকে ভিডিঅ কৰো, চাও কিমানখিনি দিব পাৰো আপোনালোকক আৰু ভিডিঅটো শেষলৈকে চাই থাকিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব। তেতিয়াহলে চাই থাকিব ভিডিঅটো শেষলৈকে। আৰু এয়া আমাৰ সকামৰ কাৰণে মাছ আনিলে আৰু ৰেচিপিটোৰ কাৰণে মাছ ধুই আছে। মাছ 50 কেজি আছে আৰু এয়া মাথাখিনিও ধুই আছে ধুনীয়াকৈ। আৰু মাথাখিনি এটা বেলেগ ৰেচিপি হ'ব, মুড়ি ঘণ্টা হ'ব। সেইটো আপোনালোকক নেদেখাও, নোৱাৰিম দুটা ৰেচিপি দেখাবৰ কাৰণে, টাইমো নাই যিহেতুকে। আৰু এয়া মাছখিনি ধুনীয়াকৈ ধুই আছে। এয়া মাথাখিনি আগে নিমখ হালধি সানি লৈছে, এইখিনি ধুনীয়াকৈ বনাব মুড়ি ঘণ্টা। মই টাইম নহ'ব যিহেতুকে নেদেখাওঁ সেইটো ভিডিঅ'। আৰু মাছখিনি ধুনীয়াকৈ এয়া নিমখ হালধি সানি ল'লে, তাৰপিছত ভাজিব, মেৰিনেট কৰি লৈছে ধুনীয়াকৈ। এয়া চৌ গৰম কৰি লৈছে, ডাঙৰ কেৰাহী এখন পাতি লৈছে, মাছ যিহেতুকে বহুত আছে সেইটো কাৰণে। আৰু মিঠাতেল ঢালি লৈছে, প্ৰায় 2 লিটাৰমান মিঠাতেল ঢালিব লাগিব, মাছ বহুত আছে সেইটো কাৰণে। তেলখিনি গৰম হ'লে মাছ ভাজিব আৰু তেল দি আছে। আৰু ভিতৰত মাছখিনি ভজা হৈছে। আৰু এয়া মাছৰ ৰেচিপিৰ কাৰণে বাহিৰত ধুনীয়াকৈ চব্জি কুটি থকা হৈছে। এয়া বিলাহী, মাছ বিলাহী দি বনাব। আৰু এয়া জলকীয়া ফালি লৈছে, পিঁয়াজ কাটি আছে। বাহিৰত পুৰা জোৰদাৰ কাম চলি আছে আৰু ভাজি চাজি বহুত বনাব সেইটো কাৰণে। এয়া আলু কুটি আছে, পটল কুটি আছে, ৰঙালাও ভাজিৰ কাৰণে। সকলো কাম বাহিৰতে হৈ আছে, মাছখিনি কিন্তু ভিতৰত ভাজি আছে। আৰু এয়া ৰঙালাও দেখিছেনে, এয়া আলু ধুনীয়াকৈ ধুই আছে। আৰু এতিয়া মই চব্জি কটা ওচৰৰ পৰা আহি গ'লো আৰু ভিতৰত মাছ ফ্ৰাই কৰি আছে, তাকে দেখাবৰ কাৰণে। আৰু চবফালে কৰি থাকিবলগীয়া হৈছে, ভিডিঅ' কৰি থাকিবলগীয়া হৈছে আৰু কামো। আৰু এয়া মাছ ধুনীয়াকৈ ফ্ৰাই কৰি ল'লে আৰু বহুতখিনি মিঠাতেল দিছিলে, 2 লিটাৰ মিঠাতেল দিছিলে। আৰু মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছে। বাহিৰত যিহেতুকে চৌকা কম আছে, 3টা চৌকা, বাহিৰত ভাত বনাই আছে, দাইল বনাই আছে সেইটো কাৰণে। আৰু মাছৰ ৰেচিপিটো বাহিৰতে বনাব, কিন্তু মাছখিনি ভিতৰতে ভাজি লৈছে। আৰু মাছ বহুত আছে সেইটো কাৰণে গোটেইখিনি মই দেখাব নোৱাৰিম, যিহেতুকে টাইম কম আছে মোৰ হাতত। এয়া মাছ ধুনীয়াকৈ ভাজি আছে আৰু বহুতখিনি মাছ আছে এতিয়াও ভাজিবৰ কাৰণে। গোটেইখিনি ভাজি ল'ব, তাৰপিছত ৰেচিপিটো আপোনালোকক দেখাম। মাছৰ ৰেচিপিটো ধুনীয়াকৈ চাই থাকিব আপোনালোকে। আৰু এতিয়া মই আহি গ'লোঁ মছলা পিছাৰ ওচৰলৈ। মছলাবিলাক পিচি হৈ গ'ল, এতিয়া সৰিয়হ পিচি আছে, বগা সৰিয়হ। আৰু মাছৰ ৰেচিপিটো বগা সৰিয়হ দি বনাব। বগা সৰিয়হখিনি ধুনীয়াকৈ মিক্সিত বটি লৈছে, ধুনীয়াকৈ গুড়াকৈ পিচি লৈছে। আৰু এয়া মাছৰ মাথাবিলাক আপোনালোকক কৈছিলোঁ নেদেখাওঁ বুলি, কিন্তু তথাপিও চান্স পাই দেখাই দিছোঁ। মাছৰ মুড়ি ঘণ্টা বনাব আৰু অলপ দেখাম, মাছখিনি ভাজাখিনিকে অলপ দেখাইছোঁ। মাছৰ মূৰবিলাক বাহিৰত ভাজি আছে। আৰু এয়া মাছৰ ৰেচিপিটো আৰু ভিডিঅ' কৰিব থাকিয়ে গ'ল মই। এয়া সকলোবোৰ দি ল'লে, তেজপাত, জলকীয়া, মিঠাতেল সকলো দি ল'লে, মই থাকিয়ে গ'ল ভিডিঅ' কৰিবলৈ। এয়া আলু ভাজি আছে ধুনীয়াকৈ। আৰু আলুখিনিত বিলাহী দি দিলে, কুটি লোৱা বিলাহীখিনি দি ল'লে। আৰু ইয়াতে নিমখ দিব, ধুনীয়াকৈ ভাজি ল'ব বিলাহীখিনি। আৰু দেৰিয়ে হৈ গ'ল মোৰ ভিডিঅ' কৰা। এয়া নিমখ দি লৈছে সোৱাদ অনুসৰি, নিমখ অলপ দিব লাগিব যিহেতুকে বহুতখিনি বস্তু আছে। ভিডিঅ'ত অলপ কম দেখা গৈছে, কিন্তু বিলাহী প্ৰায় 5 কেজিমান আছে, আলু প্ৰায় 3-4 কেজিমান আছে কিজানি, মই ইমান জোখটো নাজানো। আৰু এয়া হালধি দি ল'লে, ধুনীয়াকৈ বিলাহীখিনি গলি যোৱালৈকে ভাজি থাকিব। এয়া দেখিছেনে, ডাঙৰ চৌকা, মস্ত ডাঙৰ চৌকাত ভাজি আছে। আৰু এয়া আদা নহৰু পেষ্ট ধুনীয়াকৈ কৰি থৈছিলে, আৰু এয়াও দি ল'লে। তাৰপিছত এইখিনি মিহলাই ল'ব ধুনীয়াকৈ। আৰু এয়া ভাজি আছে। এয়া বিলাহী গলি গ'ল আৰু এয়া জলকীয়া দিছে, শুকান জলকীয়া গুড়ি, ফিৰিঙি জলকীয়া, গাৰো ফিৰিঙি জলকীয়া গুড়া কৰি ৰাখিছিলে। আৰু অলপমান পিঁয়াজ দি দিছে। বিলাহী একেবাৰে গলি গ'ল। আৰু এয়া বগা সৰিয়হখিনি থৈ দিছিলে ধুনীয়াকৈ পিচি, আপোনালোকক দেখাইছিলোঁৱে, সেইখিনি দি ল'লে আৰু মিক্স কৰি লৈছে ধুনীয়াকৈ। আৰু এয়া দেখিছেনে,
গোটেইবোৰ দি দিছে আৰু এইখিনি উতল আহিব দিব। ইয়াত ধুনীয়াকৈ উতল আহি গৈছে, খুব ধুনীয়াকৈ সিজি গ'ল। বিলাহীখিনি একেবাৰে নাইকিয়া হৈ গ'ল আৰু আলুও নাইকিয়া হৈ গ'ল। আৰু ইয়াতে গৰম পানী দি দিছে, ধুনীয়া উতলা গৰম পানী দি দিছে, সোনকালে হ'ব তেতিয়া। আৰু ইয়াত দেখিছেনে? আৰু এইখিনি নমাই ল'লে ইয়াতে মাছ নিদিয়ে, যিহেতুকে বহুত মাছ আছে, সেইটো কাৰণে মাছখিনি ভাঙি যাব। আগেই জোলখিনি নমাই লৈ তাৰপিছত মাছ দিয়া হ'ব, নহ'লে মাছখিনি ভাঙি যাব। আৰু ইয়াত ধুনীয়াকৈ মাছ দি লৈছে এপিচ এপিচকৈ। এয়া গৰম তৰকাৰীতে মাছ দি দিছে, ভাজা মাছ। মাছ দি হৈ গ'ল। এতিয়া ধুনীয়াকৈ বাতিবোৰ সজাই আছে এটা এটাকৈ মাছ দি। আৰু এটা বস্তু থাকি গ'ল ক'বলৈ কাৰণে, ইয়াত নৰসিংহ দিয়া হৈছিলে। মই ভিডিঅ' কৰিব থাকিলে আৰু ক'বও পাহৰি গ'লোঁ। ইয়াত নৰসিংহ শেষৰ টাইমত দিয়া হৈছিলে আৰু ধুনীয়া কালাৰ আহিছে মাছ।